হিউৱেনচাঙৰ কামৰূপৰ বিষয়ে লিখা টোকাখনৰ নাম কি? উত্তৰ চি ইউকি। শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি? উত্তৰ ত্যাগ সিংহ। কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল? উত্তৰ ৰজা সন্ধ্যা। নৰনাৰায়ণৰ আচল নাম কি আছিল? উত্তৰ মল্লদেৱ। শুক্ৰধ্বজক কি নামেৰে জনা যায়? উত্তৰ চিলাৰায়। প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল? উত্তৰ চুকাফা। কছাৰী ৰাজ্যৰ ৰাজধানী ক'ত আছিল? উত্তৰ হিড়িম্বাপুৰ। বুৰঞ্জী শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে? উত্তৰ আহোম। কোন স্বৰ্গদেউ প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? উত্তৰ জয়ধ্বজ। অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা প্ৰথম স্বৰ্গদেউ কোন আছিল? উত্তৰ স্বৰ্গনাৰায়ণ। ধন্যবাদ দৰ্শকসকল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।